নমস্কাৰ গাইজ, মই অৰূপ আৰু আপোনালোক স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু আজি যোনটো এক্সপেৰিমেণ্ট হ'ব, আজি আমি ট্ৰাই কৰিম কোনো যাতে প্ৰব্লেম নোহোৱাকৈ আমি এইটো হেৰি কৰিব পাৰোঁ। আৰু এক্সপেৰিমেণ্টটো আজি বহুত ডেঞ্জাৰাছ হ'ব পাৰে, আপোনালোকে ক'তো ট্ৰাই নকৰিব। তো গাইজ, আজি আমাৰ লগত আছে এইটো বৰিক এচিড। এইটো আপোনালোকে চাই লওক, বৰিক এচিড যোনটো এইটো হেৰি মেডিকেল ষ্ট'ৰতো পোৱা যায়, আৰু আপোনালোকে য'ত কেৰম বৰ্ড খেলোঁতে যোনটো ব্যৱহাৰ কৰে সেইটোৱে হয় বৰিক এচিড। আৰু বৰিক এচিডৰ লগত আজি আমাৰ এক্সপেৰিমেণ্টটো আছে। এইটোৰ লগত আমি দিম চেনিটাইজাৰ। এইটো চেনিটাইজাৰ হয়, হেণ্ড ৱাছ কৰা। এতিয়া লকডাউনত বহুত কাম আহিছে, এইটো ছাজেষ্ট কৰিছে ডক্টৰবিলাকে, চব মানুহে। তো আমি আজি এইটো দিম বৰিক এচিডটো আৰু হেৰি চেনিটাইজাৰৰ এক্সপেৰিমেণ্ট কৰিম। এইটো ফ্লেমেবল হয়, আৰু আমি এক্সপেৰিমেণ্টটো কৰাৰ মেইন কাৰণটো হ'ল যে আপোনালোকে জুই দেখিছে, ৰঙা দেখিছে, কমলা দেখিছে, হালধীয়া দেখিছে, কিন্তু আজি মই জুইৰ ৰংটো চেঞ্জ কৰিম। তাকে আপোনালোকে চাই থাকক ভিডিঅ'টোলৈ, আমি এক্সপেৰিমেণ্টটো দেখাই আছোঁ আপোনাক। তো গাইজ, আপোনালোকে নৰ্মেলটো জুইৰ কালাৰ দেখিছে, হালধীয়া হয় বা অৰেঞ্জ কালাৰ হয় বা সুমথিৰা ৰঙৰ হয়। তথাপি মই আকৌ এবাৰ দেখাই দিছোঁ আপোনাৰ ৰঙৰ হেৰিৰ নৰ্মেল আমাৰ ৰং যোনটো জুইৰ ৰং হয় সেইটো জ্বলাইকৈ দেখাই দিছোঁ এবাৰ। চাওক আপুনি, য়েল্ল' কালাৰ, অৰেঞ্জ কালাৰ, ৰেডিছ টাইপ অলপ জ্বলিছে, দেখিছে আপোনালোকে। তো তাকে আমি এতিয়া ষ্টাৰ্ট কৰিম। তো আমাৰ হাতত আছে, প্ৰথমে নুমাই দিম এইটো ছেফটিৰ কাৰণে। তো আমাৰ হাতত আছে, আমি এইখিনি যোগাৰ লৈছোঁ। তো প্ৰথমে আমি এইটোতে মিক্স কৰি লওঁ আমি প্ৰথমত। তো ফাৰ্ষ্টত আমি উলিয়াই লৈছোঁ। এইটো হ'ল বৰিক এচিডটো। আকৌ এবাৰ চাই লওক, এইটো ৱাৰ্ণিংটো এবাৰ পঢ়ি ল'ব আপুনি এবাৰ। ক'তো ইউজ কৰিব, কোনো জেগাত ইউজ কৰিব দিয়া নাই এইটো, ঠিক আছে। তো উলিয়াই লওঁ বৰিক এচিড। অ'কে, এনেকুৱা টাইপৰ আপোনালোকে দেখিছে চাগে, আপোনালোকে কেৰম বৰ্ড খেলোঁতে পাইছিলে চাগে। তো তাকে এবাৰ উলিয়াই লওঁ। খুলি লৈছোঁ গাইজ। খুলি লৈ ফাৰ্ষ্টতে মই এইটো এনেকৈ ছিঙি ল'লোঁ গাইজ। অ'কে, তো এইটো দি দিছোঁ ইয়াতে। মই কোনো আন্দাজ হেৰি কৰি দিয়া নাই, জুখি মাখি দিয়া নাই গাইজ, আন্দাজতে দিছোঁ মই। তো তেনেকৈ এয়া তো গাইজ, এইখিনি চাগে যথেষ্ট হৈ যাব আমাৰ কাৰণে। তো এইটো পেকেটটো এতিয়া বৰ্তমান ছাইডত থৈ দিছোঁ। তো এইটো হ'ল চেনিটাইজাৰটো খুলি ল'ম। খুলি লৈকে আমি ইয়াত মিলাই দিম। তো দিলোঁ গাইজ। এতিয়া আমি ভালকৈ এইখিনি মিক্স কৰি লওঁ। অকণমানো যাতে গোটা হৈ যাতে ভিতৰত পৰি নাথাকে, তেনেকুৱাকৈ আমি মিলাই ল'লোঁ। অ'কে গাইজ, চাওক আপুনি, গোটাৰ নিচিনা ভিতৰত একো নাই। তাকে এতিয়া আমি টেষ্ট কৰিম এইটো। এইটো আমাৰ প্লেট এখনত দি লৈছোঁ, ঠিক আছে গাইজ। এতিয়া আমি চাম এক্সপেৰিমেণ্টটো হয়নে নহয়। মই আগতে কৰি চোৱা নাই বাৰু গাইজ। চাওক গাইজ, জ্বলিছে, কিন্তু আপোনালোকে দেখা পাইছে কিনে আমি গম পোৱা নাই, কিন্তু এয়া জ্বলি আছে। আমাৰ হাতত ভাপ পাই আছোঁ মই। এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ, এইটো জ্বলি আছে, চাওক, গৰম হৈছে গাইজ। তো গাইজ, আমি এতিয়া বৰ্তমান আন্ধাৰত আহিছোঁ। তেতিয়াতো আপোনালোকে দেখিছে চাগে, ভালকৈ দেখাও পোৱা নাই, য়েল্ল' দেখা পাই আছে। কিন্তু আন্ধাৰত আপুনি গম পাব যে এইটো আচলতে ৱৰ্ক কৰে নে নকৰে। ত' আমি এইবাৰ ডাইৰেক্ট এইখনত লোৱা নাই, ডাইৰেক্ট এইটোতে লৈছোঁ। চ' এতিয়া আমি জুই লগাম এইটো গাইজ। এতিয়া চাওক গাইজ, দেখিছে গাইজ, চাওক কি ধুনীয়া লাগিছে, দেখিছে? গ্ৰীণ কালাৰ, হেৰি কালাৰ, ব্লু কালাৰ। এইটো এতিয়া প্লাষ্টিকটো জ্বলিছে কাৰণে এইটো
আপুনি য়েল্লো দেখা পাই আছে। তো এক ছেকেণ্ড মই প্লাষ্টিকটো এবাৰ আঁতৰাই দিব চেষ্টা কৰিছোঁ বাৰু। প্লাষ্টিকটো এবাৰ আঁতৰাই দিব চেষ্টা কৰিছোঁ মই। এইটো চাওক, এতিয়া চাওক গাইজ, আপুনি এতিয়া চাওক গাইজ, এইটো ব্লু কালাৰ, গ্ৰীণ কালাৰ তেনেকুৱা টাইপৰ জ্বলি আছে। তো চাওক কিমান ধুনীয়া কালাৰ। আপোনালোকে এইটো এনেকুৱা কালাৰ আগতে দেখা নাই চাগে, ঘৰত সাধাৰণতে দেখা নাপায়। আৰু এনেকুৱা কালাৰ আপোনালোকে ব্লু কালাৰ দেখিব পায় সাধাৰণতে আপোনালোকে LPG গেছত, কিন্তু ইয়াত আপুনি দেখিবলৈ নাপায়। তো মই ইয়াতে আৰু অলপমান চেনিটাইজাৰ স্প্ৰে কৰিছোঁ। এইটো চাওক গাইজ, ব্লু কালাৰ হৈ জ্বলি আছে, নীলা ৰং হয় বা গ্ৰীণ কালাৰ হৈ জ্বলি আছে তেনেকুৱা টাইপৰ অলপ। আৰু ওপৰত অলপমান নীলা আছে। তো সেইটো কোনো প্ৰব্লেম নাই। হালধীয়া আছে ওপৰত, সেইটো কোনো প্ৰব্লেম নাই। তথাপিও আমি দেখিছে ন গাইজ, এইটো এবাৰ এইটো চাওক গাইজ, মই আকৌ অলপ চেনিটাইজাৰ স্প্ৰে কৰিছোঁ ইয়াতে। ইয়া তো গাইজ আকৌ এবাৰ এনেকৈ দেখাই দিছোঁ পোহৰত চাগে ভালকৈ দেখা নাপাব। তো গাইজ এনেকুৱা হয় আমাৰ এক্সপেৰিমেণ্টটো। তো আপোনালোকে দেখিলে যে এইটো যোনটো আমাৰ বৰিক এচিড হয়, বৰিক এচিড বা বৰিক পাউডাৰ আপোনালোকে যিটো কয়, আৰু এইটো মিক্স কৰিলে আমাৰ চেনিটাইজাৰ মিক্স কৰিলে আমাৰ কি হয়, জুইৰ কালাৰটো চেঞ্জ হৈ যায়। তো আপোনালোকে চাগে আশা কৰোঁ আপোনালোকে আগতে এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট ক'তো দেখা নাই বা বেলেগত দেখিছে যে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিত দেখা নাই। তো আমাক ছাপোৰ্ট কৰিব গাইজ। আমি এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ', এক্সপেৰিমেণ্টেল ভিডিঅ' আমি আপোনালোকৰ কাৰণে আনি থাকিম। তো বলক গাইজ এবাৰ আমি বাহিৰত যাওঁ, তেতিয়া কথা পাতি আছোঁ। তো গাইজ আহি গ'লোঁ আমি বাহিৰত দিনৰ পোহৰত। তো গাইজ এইটো দেখিলে আপোনালোকে, আমাৰ এইটো যোনটো বৰিক এচিড আছে আৰু চেনিটাইজাৰৰ হেৰিটো যোনটো দেখিলে, কালাৰ কম্বিনেশ্যনটো মানে জুইৰ কালাৰ কম্বিনেশ্যন কেনেকৈ চেঞ্জ কৰি দিছে, য়েল্লোৰ পৰা যেনেকৈ ব্লুইছ আৰু গ্ৰীনিছ হৈ গ'ল। তো তেনেকৈ এনেকুৱা ধৰণৰ ভিডিঅ' আমি আপোনালোকে আৰু আনি থাকিম। এনেকুৱা এক্সপেৰিমেণ্টেল ভিডিঅ', এনেকুৱা ডেঞ্জাৰাছ ভিডিঅ'। আৰু এই ডেঞ্জাৰাছৰ পৰা ক'ব খুজিছোঁ যে এনেকুৱা বস্তু কেতিয়াও আপোনালোকে ট্ৰাই নকৰিব। ঘৰৰ আশে পাশে জুইও লাগি যাব পাৰে বা আপোনাৰ ওচৰে পাঁজৰে মানে ক'তো ট্ৰাই নকৰিব, জুই লাগি যোৱাৰ চান্স থাকে। তো গাইজ তেতিয়ালৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়ালৈ আমি বিদায় লৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, তলত কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। তেতিয়ালৈ বাই বাই, জয় আই অসম।